নমস্কাৰ, এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এটা বিশেষ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক কেইটামান শক্তি ইউনিট প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তাৎপৰ্যপূৰ্ণ কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। অসম আৰক্ষীক সকীয়াই দিছে হিমন্ত বিশ্ব শৰ্মাই। কৈছে ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছো। এনেধৰণে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে। কি মন্তব্য কৰিছে তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়াৰে পৰা ঠেলাৱালা, ৰিক্সাৱালা, দুখীয়া লোকক লাঠি চলাব নোৱাৰিব অসম আৰক্ষীয়ে। কি কাৰণত এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে তথ্য জনাইছো। ক্ষমতা দেখুৱাই পদপথত দুখীয়া লোকক ধমক দিব নোৱাৰিব আৰক্ষীয়ে। দুখীয়া লোকক ধমক দিব নোৱাৰিব। নৱনিযুক্ত কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত হিমন্ত বিশ্ব শৰ্মাই দিছে এই নিৰ্দেশ, কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। কেৱল এয়াই নহয়, কৈছে ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছো। ধনীৰ বাবে আদালত আছে, কিন্তু দুখীয়া যাব নোৱাৰে, তেওঁলোকক কঠোৰভাৱে চলাব নোৱাৰিব। দুখীয়া মানুহৰ ওপৰত লাঠি চলোৱাৰ পূৰ্বে 3বাৰ চিন্তা কৰক অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে ভাবক, দুখীয়া লোকৰ ওপৰত অত্যাচাৰ চলাওঁতে কৰ্তব্যৰ সময়ত দুখীয়া মানুহৰ ওপৰত কেতিয়াও লাঠি নচলাব। এয়া মুখ্যমন্ত্ৰীৰ সকিয়নি। মুখ্যমন্ত্ৰীয়ে কৈছে কেৱল এয়াই নহয়, আইনৰ ওচৰত দুখীয়া মানুহ যাব নোৱাৰে, ইয়াৰ বাবে সুযোগ নল'ব। অসম আৰক্ষীক কৈছে ইয়াৰ বাবে সুযোগ নল'ব। দৰিদ্ৰ মানুহৰ ৰক্ষাকৰ্তা হ'ব লাগিব অসম আৰক্ষী। দৰিদ্ৰক সহায় কৰিব লাগিব, দৰিদ্ৰৰ ওচৰত নমনীয় হৈ থাকিব লাগিব। ধনী মানুহৰ ওপৰত লাঠি চলালে সেই মানুহজন আদালতত বা DGPৰ ওচৰত যাব পাৰে, কিন্তু ঠেলাৱালা, ৰিক্সাৱালা আৰু শ্ৰমিক এজনে কলৈ যাব? এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু সকীয়াই দিছে অসম আৰক্ষীক। আইনৰ ওচৰত যাব নোৱাৰা দুখীয়া মানুহৰ ৰক্ষাৰ বাবে আৰক্ষীয়ে কাম কৰিব লাগিব, এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী আন কেইবাটাও মন্তব্য কৰিছে। দুখীয়া মানুহক ৰক্ষা কৰাৰ ক্ষেত্ৰত প্ৰতিজন আৰক্ষীয়ে হ'ব লাগিব DGP, প্ৰতিগৰাকী আৰক্ষীয়ে হ'ব লাগিব SP। দুখীয়াৰ বাবে সদায় থাকিম বুলি চিন্তা কৰিব লাগিব অসম আৰক্ষী। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ইটোৰ পিছত সিটো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মাই, আৰু কঠিৰ সকিয়নি প্ৰদান কৰিছে অসম আৰক্ষীক।